হেল্ল' এভৰিৱান, মই বৰ্মীয়ে মোৰ ইউটিউব চেনেললৈ সকলোকে এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত ভিডিঅ' দিম বুলি ভাবিলোঁ আৰু ভিডিঅ' দিয়া হোৱাই নাছিলে অলপ সময়ৰ অভাৱৰ কাৰণে। আৰু আজি যিহেতু মই ঘৰতে আছোঁ, সেয়ে ভাবিলোঁ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ইয়াত বতৰ ঠাণ্ডা, যিহেতু ডাৱৰীয়া বতৰ, আৰু সেয়ে ভাবিলোঁ আবেলিৰ সময় 3টামান বাজিছে, গতিকে একাপ চাহ খাবৰ সময় হৈ গ'ল। আৰু জ্বলা কিবা এটাই খাবলৈ পালে ভাল লাগিব চাহকাপ। সেয়ে ভাবিলোঁ চিকেন আনি থোৱা আছিলে, চিকেন পকৰাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু এইফালে দেখিছে আমাৰ পোৱালিটো, সেই ভিতৰত ভৰাই থৈ দিছোঁ। হাই কোৱা। ভিতৰত ভৰাই থৈ দিছোঁ ব্লেংকেটৰ তলত সোমাই থকা। বাহিৰত বহুত বৰষুণ দিছে, ঠাণ্ডা যিহেতু, আৰু কেউফালে বেমাৰ বিয়পি পৰিছে, কৰোণা পুনৰ আহিছে। সেইটো কাৰণে ঘৰতে আছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। চিকেন পকৰা বনাবলৈ মই ব্ৰইলাৰ চিকেন লৈছোঁ আধা কেজি। মই এই ব্ৰইলাৰ চিকেনখিনিৰ পৰা হাড়খিনি আঁতৰাই ল'লোঁ। এইফালে লৈছোঁ লং, ইলাচি, ডালচেনি, এটা জলকীয়া, গাজৰ এটা, ডাঙৰ চাইজৰ গাজৰ এটা, বন্ধাকবি লৈছোঁ এডোখৰ, মই নিজৰ জোখত লৈছোঁ, আদা লৈছোঁ, নহৰু কেইফুটামান লৈছোঁ, আৰু আনফালে লৈছোঁ পিঁয়াজ দুটা আৰু কেঁচা জলকীয়া। মই গোটেইখিনি নিজৰ জোখমতে লৈছোঁ, আৰু আপোনালোকেও যদি মাংসখিনি কম বেছি হয় তেতিয়া নিজৰ জোখমতে লৈ ল'ব। ব্ৰইলাৰ চিকেনখিনি মই এটা মিক্সি গ্ৰাইণ্ডাৰত পিহি ল'ম, যিহেতু মাংসখিনিৰ পৰা মই হাড়খিনি আঁতৰাই ল'লোঁ আগতীয়াকৈ। আৰু লগতে দিছোঁ পিঁয়াজ এটা জোখত, মই পিঁয়াজ আধাহে দিছোঁ, আধা পিঁয়াজ মই পিছত দিম। কেঁচা জলকীয়া এটাও দি দিছোঁ। এতিয়া এইখিনি ভালকৈ পিহি ল'লোঁ। মিহিকৈ পিহি ল'ব লাগে, তেতিয়া বেছি ভাল হয় পকৰীটো। এইখিনি মই উলিয়াই ল'লোঁ। তাৰপাছত সেই একেটা বাতিতেই মই গাজৰ দিছোঁ, বন্ধাকবিখিনি দি দিছোঁ। বন্ধাকবি বহুত বেছি দিব নালাগে, 4ভাগৰ 1 অংশহে দিছোঁ মই। তাকো কুমলীয়া অংশখিনি দিছোঁ, মাজৰ অংশখিনি। বুঢ়া পাতখিনি মই নাই দিয়া। লগতে দিছোঁ পিঁয়াজ অকণমান, লং, ইলাচি, ডালচেনিকেইটাও দি দিছোঁ, কেঁচা জলকীয়া এটাও দিছোঁ, আৰু আদা নহৰু কেইফুটাও দি দিছোঁ। পিচি ল'লে মিলি যায়। আৰু অলপ মই ডবোৱাকৈ পিচিম, সম্পূৰ্ণ মিহি নকৰোঁ। দেখিছেনে, মই অলপ ডবোৱাকৈয়ে ৰাখিছোঁ, পূৰা মিহি কৰা নাই। আৰু মই বেলেগ কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মাংসখিনি, চব্জিখিনি আৰু পিঁয়াজখিনি একেলগে লৈ লৈছোঁ। নিমখ আৰু হালধি নিজৰ জোখমতে দি দিছোঁ, আৰু লগতে দিছোঁ কেঁচা মিঠাতেল 2 চামুচমান। বহুত তেল দিয়া নাই, যিহেতু মই তেলতেই ভাজিম। আৰু লগতে দিছোঁ আশীৰ্বাদ আটা 1 চামুচ। আটা চামুচ দিলে কি হয়, পকৰীটো ফাটি নাযায়। বা আপোনালোকে আটাৰ বিপৰীতে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আৰু মোৰ গোটা জিৰা আছিলে, গোটা জিৰাৰো এচুকুট দি দিছোঁ। এতিয়া কেৰাহীখন মই গৰম কৰি ৰাখিছিলোঁ, ইয়াতে কেঁচা মিঠাতেল দিছোঁ। তেলখিনি মোৰ পকিলে, তাতে এতিয়া মই পকৰী বনাবৰ কাৰণে প্ৰস্তুত কৰি লোৱা সেই সামগ্ৰীখিনি চামুচৰ সহায়েৰে দি গৈছোঁ। কম কমকৈ দিব, বহুত বেছিকৈ নিদিব। আৰু মই কম কমকৈ দিছোঁ, বেছিকৈ দিলে কি হয়, মাংসটো কেৰাহীত লাগি ধৰে। খাবলৈ যথেষ্ট টেষ্টি হয়, আৰু আপোনালোকেও এনেকৈ ঘৰতে সাধাৰণভাৱে, সহজভাৱে ঘৰতে বনাই খাবচোন। সুন্দৰ কালাৰ উঠিছে। আৰু এতিয়া এইখিনি মই ভালকৈ কাঢ়ি ল'ম। এয়া কাঢ়ি ল'লোঁ, দেখিছে শুকাই গৈছে, শুকান হৈছে, যথেষ্ট টেষ্টি হয়। আৰু মই মেয়'নিজৰ লগত খাম, আৰু আপোনালোকেও চাটনিৰ লগত খাব পাৰিব। মই চিকেন পকৰা ভিডিঅ'টো আপোনালোকক বনাই দেখুৱালোঁ সহজভাৱে, ঘৰুৱা পদ্ধতিৰে, আৰু খুব কম সময়তে, কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেনেহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল বাটনটো দবাই দিব, তেতিয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন হ'ব, আপোনালোকে পাই যাব। আৰু আজিলৈ আহোঁ, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় এটা কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই।